few moments later. বাবু আহি গলো আজি বহুত বৰষুণ দি আছে আজি চ্যালেঞ্জ নকলো আপোনালোকেও চাই থাকিব আৰু ভিডিও স্কিপ নকৰিব তেন্তে বলো ভিডিওটো আৰম্ভ কৰো বাবু মোমো বনাবলৈ কি লাগিব মোমো স্টেপ আৰু তাৰপিছতে তাৰপিছত আদা জলকীয়া এইটো কি ময়দা প্ৰথমে আলু এটা বইল কৰি ল'ব লাগিব এইফালে গৰম হৈ থাকোঁতে এইফালে ময়দা মাৰি আছোঁ তাত অলপ নিমখ দি ল'লোঁ আৰু লাগিব কি ৰিফাইন 1 চামুচ দিব লাগিব ৰিফাইন 1 চামুচ দি দিলোঁ তাৰপিছতে কি দিব লাগিব তাৰপিছত পানী তাৰপিছত কি দিব লাগিব পানী ইয়াতে অলপ অলপ পানী দি মাৰিব লাগিব আৰু এইফালে ময়দাখিনি সম্পূৰ্ণ মাৰা হৈ গৈছে আৰু এইফালে চিটি মাৰিবই এতিয়া ময়দাখিনি যেতিয়া মাৰা হ'ব 10 মিনিটৰ কাৰণে ইয়াক ঢাকি ৰাখিব লাগিব মমোৰ কাৰণে যদি চব্জিটো যিটো বনোৱা হয় সেই চব্জিটোত আপুনি বহুত কিবা কিবি ধৰণৰ চব্জিত মিক্স কৰিব পাৰে কিন্তু আমাৰ যিহেতু চব্জি নাই আমি বেছি কবি আৰু এই জলকীয়া হেৰি আৰু আদা অলপমান মিক্স কৰি জাষ্ট খাম আৰু আমি মমো এটা বনাই সেইকাৰণে আমি বেছি বস্তু ইউজ কৰা নাই কিন্তু আপোনালোকে বেলেগ বেলেগ বস্তু ইউজ কৰিব পাৰিব মমোৰ যিটো চব্জি বনাই এইটো কাটাৰ এটা নিয়ম আছে কাটাৰ নিয়মটো এইটোৱে হ'ল যে এইটো বহুত সৰু সৰুকৈ কুটি কুটি কাটিব লাগে একদম সৰুকৈ কাটিব লাগে ডাঙৰ হ'ব নহ'ব আৰু পানী থাকিব নহ'ব তো গোটেইখিনি সম্পূৰ্ণকৈ কাটি লোৱাৰ পিছত কি কৰিব লাগিব মই দেখাই আছোঁ আপোনালোকক চাওক আৰু ইয়াত দিলোঁ মমো মছলা আৰু কিবা কিবি অলপ মছলা চছলা দিলোঁ যাতে খাই সোৱাদ লাগে এতিয়া দি পেলাই মমোখিনি বনাম যাতে লাগি নাযাওক সেইটো কাৰণে এনেকৈ তেলখিনি দুইটাতে সানি ল'ম আলুখিনি যিহেতু সম্পূৰ্ণভাৱে বইল হৈ গ'ল আৰু সেইকাৰণে আলুৰ বাকলিখিনি লাহে লাহেকৈ আঁতৰাই ল'লোঁ আৰু আঁতৰাই লোৱা হোৱাৰ পিছতে যিখিনি চব্জি আমি ৰাখিছিলোঁ মমো বনাবৰ কাৰণে তাতে আমি আলুখিনি হাতেদি লৈ পেলাই মাখিব লাগিব যাতে সম্পূৰ্ণভাৱে মিলি যায় আৰু মমোৰ চব্জিটো পূৰা ৰেডি হৈ গ'ল কিন্তু বাবুৰ মুখখন অলপ লোভ লাগি আছে সেইকাৰণে অলপমান বাবুক টেষ্ট কৰাই দিওঁ কেনেকুৱা লাগিছে কেনেকুৱা মজা আৰু এইফালে মমোৰ কাৰণে ৰেডি হৈ আছে মমোৰ কাৰণে ৰেডি মানে ৰুটি বনোৱা হৈ আছে ৰুটি আচলতে এইটো মমোৰ কাৰণে যিটো ৰুটি বনোৱা হয় এইটো ৰুটিতকৈ বহু গুণে পাতল হ'ব লাগিব আৰু সৰু হ'ব লাগিব এয়া আমাৰ প্ৰথম মমো বনাই আছে প্ৰথম মমো ৰেডি এয়া আমাৰ কাৰিকৰ হ'ল আমাৰ মামী কেনেকৈ বনাই চাওকচোন কেনেকৈ বনাই অলপ শিকাই দিয়কচোন আচ্ছা ঘাট হৈ যায় থাকে ন তাৰপিছতে চাওঁ এবাৰ মোৰ হাতত দিয়াচোন দেখাই দিওঁ চবকে এইটো চাওক ব্ৰাইটনেছটো বেছি হৈ আছে সেইকাৰণে অসুবিধা হৈছে কেছ পূৰা বনাই দিলোঁ এয়া পূৰা একেজ হৈ গ'ল প্ৰথম আৰু এই দেখি পাইছে পানী গৰম হৈ গ'ল আৰু পানী গৰম হৈ যোৱাৰ কাৰণে মমো ষ্টেণ্ডকেইটা এটাকে দি দিলোঁ এয়া প্ৰথম ষ্টেণ্ডটো দিয়া হ'ল আৰু এয়া ছেকেণ্ড ষ্টেণ্ডটো দিয়া হ'ল এইটো বন্ধ কৰি লৈ পেলাই কেইমিনিট এতিয়া 15-20 মিনিটমান লাগিব তেতিয়াহ'লে 20 মিনিটৰ কাৰণে আমি এতিয়া টাটা আৰু বাই কিন্তু চিমত দি ৰাখিব দেই আগতে কৈছিলোঁ যেনেকৈ চিমত দি ৰাখিব চাব পাৰে এয়া মমো কেনেকুৱা লাগিছে এয়া চাওকচোন মমোবিলাক এটা চাওক কেনেকুৱা হৈছে পূৰা বইল হৈ গৈছে আৰু দেখা পোৱা গৈছে খুব মজা লগা হৈছে ইয়াক কয় অসমীয়া মমো আশা কৰোঁ ভিডিঅ'টো চাই ঘৰত ট্ৰাই কৰিব বুলি যিহেতু বনালোঁ মমো কিন্তু ঘৰৰ সৰুজনকতো আগতে ট্ৰাই কৰি দেখাব লাগিব কেনেকুৱা হৈছে কাৰণ ডাঙৰ মানুহে মিছা কথা ক'ব পাৰে কিন্তু সৰুৱেতো মিছা কথা নকয় বাবু টেষ্ট কৰি পেলাই কোৱাই দিয়া কেনেকুৱা লাগিছে টেষ্ট কৰা কেনেকুৱা পুৰা মজা মামীকে অলপ টেষ্ট কৰাই দিয়াচোন মামীক বহুত ধুনীয়া লাগিছে যদি ভাল লাগিছে